গুড ইভিনিং বন্ধুসকল সকলোকে মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন, এনিমোমিটাৰ ক'ত ব্যৱহাৰ কৰা হয়? উত্তৰ, বতাহৰ গতি আৰু দ্ৰুতি জুখিবলৈ এনিমোমিটাৰ ব্যৱহাৰ কৰা হয়। আমি এইটো ভিডিঅ'ত অলপ যন্ত্ৰ আৰু সাহিত্যৰ কথা আলোচনা কৰিম। দ্বিতীয় প্ৰশ্ন, চিস্মোগ্ৰাফ কি? উত্তৰ, এবিধ ভূমিকম্প জোখা যন্ত্ৰ হৈছে চিস্মোগ্ৰাফ। তৃতীয় প্ৰশ্ন, হাইগ্ৰমিটাৰ ক'ত ব্যৱহাৰ কৰা হয়? হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰা হয় বায়ুমণ্ডলৰ আৰ্দ্ৰতা জুখিবলৈ, হিউমিডিটি জুখিবলৈ হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰা হয়। চতুৰ্থ প্ৰশ্ন, ফেথোমিটাৰ ক'ত ব্যৱহাৰ কৰা হয়? উত্তৰ, সাগৰৰ গভীৰতা জুখিবলৈ ডেপ্থ জুখিবলৈ ফেথোমিটাৰ ব্যৱহাৰ কৰা হয়। পঞ্চম প্ৰশ্ন, ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? আমাৰ ব্লাড প্ৰেছাৰ জোখা যন্ত্ৰটোৰ নাম হৈছে স্ফিগনমোমিটাৰ। স্ফিগনমোমিটাৰ হৈছে ৰক্তচাপ ব্লাড প্ৰেছাৰ জোখা যন্ত্ৰৰ নাম। ষষ্ঠ প্ৰশ্ন, অসমীয়া সাহিত্যৰ প্ৰথম বীৰ কাব্য ৰচক কোন? উত্তৰ, হৰিহৰ বিপ্ৰ হৈছে অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী বীৰ কাব্য ৰচক। সপ্তম প্ৰশ্ন, অলপতে 2024 বৰ্ষৰ অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বঁটা ঘোষণা কৰা হৈছে। 2024 বৰ্ষৰ অসম বৈভৱ বঁটা কোনে লাভ কৰিছে? উত্তৰ, ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈয়ে 2024 বৰ্ষৰ অসম বৈভৱ বঁটা লাভ কৰিছে। কোনগৰাকী কবিক তামসিক বুলি কোৱা হয়? তামসিক এক বিশেষ এটা গুণ, পীতাম্বৰ কবিক কোৱা হয় তামসিক কবি বুলি। নৱম প্ৰশ্ন, তেওঁ অৰ্থাৎ পীতাম্বৰ কবিক তামসিক বুলি কোনে আখ্যা দিছিল? উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পীতাম্বৰ কবিক তামসিক বুলি অভিহিত কৰিছিল। দশম প্ৰশ্ন, মহাপুৰুষ শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম কি? উত্তৰ, সূৰ্যৱতী হৈছে মহাপুৰুষ শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম। একাদশ প্ৰশ্ন, মহাপুৰুষ শংকৰদেৱৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰ, 1568 চনত শংকৰদেৱৰ মৃত্যু হৈছিল। আমি জানোৱেই সকলোৱে তেওঁৰ জন্ম হৈছিল 1449 চনত। 12 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ ক'ত মৃত্যু হৈছিল? শংকৰদেৱৰ মৃত্যু হৈছিল কোচবিহাৰৰ ভেলাদুৱাৰত, অৰ্থাৎ কোচবিহাৰত শংকৰদেৱৰ মৃত্যু হৈছিল। ত্ৰয়োদশ প্ৰশ্ন, শংকৰ আৰু মাধৱদেৱৰ ক'ত মিলন হৈছিল? শংকৰ আৰু মাধৱদেৱৰ ধোৱাহাট বেলগুৰিত তেওঁলোকৰ মিলন হৈছিল, ইজনে সিজনক লগ পাইছিল। 14 নম্বৰ প্ৰশ্ন, শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? উত্তৰ, মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা শংকৰদেৱে লাভ কৰিছিল আৰু তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰিয়েই শংকৰদেৱে সাহিত্য ৰচনা কৰিছিল। 15 নম্বৰ প্ৰশ্ন, কোনে শংকৰ মাধৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছিল? আমি সকলোৱে জানো শংকৰ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। তো তেওঁক সেই নামটো দিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। 16 নম্বৰ প্ৰশ্ন, শংকৰদেৱে কিমানখন কাব্য ৰচনা কৰিছিল, অৰ্থাৎ নাটক তেওঁ ৰচনা কৰিছিল? উত্তৰ, 6খন ৰচনা কৰিছিল। 17 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম ৰচনা কি? উত্তৰ, হৰিচন্দ্ৰ উপাখ্যান হৈছে শংকৰদেৱৰ প্ৰথম সাহিত্যিক কীৰ্তি। 18 নম্বৰ প্ৰশ্ন, শংকৰদেৱে কোনখন গ্ৰন্থৰ যোগেদি ভকতিৰ চাৰিখুটি মাৰিছিল বুলি কোৱা হয়? উত্তৰ, হৰিচন্দ্ৰ উপাখ্যানৰ যোগেদি ভকতিৰ চাৰিখুটি মাৰিছিল বুলি কোৱা হয়। 19 নম্বৰ প্ৰশ্ন, শংকৰদেৱে ৰচনা কৰা সংস্কৃত গ্ৰন্থখনৰ নাম কি? উত্তৰ, ভক্তি ৰত্নাকৰ। ভক্তি ৰত্নাকৰ হৈছে শংকৰদেৱে ৰচনা কৰা সংস্কৃত গ্ৰন্থ। 20 নম্বৰ প্ৰশ্ন, উত্তৰাকাণ্ড ৰামায়ণ কোনে লিখিছিল? উত্তৰাকাণ্ড ৰামায়ণ লিখিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ধন্যবাদ। সকলোৱে এই ভিডিঅ'বোৰ শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।